নমস্কাৰ বন্ধু বান্ধৱীসকল, টোপোলা ভাত বনাবলৈ মই ৰাতি বৰা চাউল আৰু জহা চাউল অকণমান তিয়াই ৰাখিছিলোঁ। এইখিনি ভালদৰে মই পানীখিনি নিগৰিবলৈ খৰাহী এখনত থৈ দিম। জহা চাউল মই কমকৈ দিছোঁ, বৰা চাউল বেছিকৈ লৈছোঁ। এনেকৈ টোপোলা ভাত বনালে জহা চাউল কমকৈ দিব লাগে, বৰা চাউলটো বেছিকৈ দিলে ভাল হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে চাগে জানে যে টোপোলা ভাত সাধাৰণতে তৰাপাতত বনোৱা হয়। আমাৰ ইয়াত যিহেতু তৰাপাত পোৱা নাযায়, সেয়েহে মই আজি কলপাতত বনাম বুলি ভাবিছোঁ। কলপাতখিনি মই প্ৰথমতে জুইত সেকি লৈছোঁ। জুইত সেকি ল'লে চাউলখিনি টোপোলা কৰিবলৈ সুবিধা হয়। এনেকৈ টোপোলা কৰি ল'ব, বেছি টানকৈ নিদিব কাৰণ ভাতখিনি সিজোতে ফুলি যাব। অলপ ঢিলাকৈ বান্ধিব লাগিব। এয়া মোৰ চাউলখিনি এনেকৈ বান্ধি লোৱা হৈ গ'ল। ইয়াৰ লগতে মই গাহৰি মাংসখিনিও পাতত দিম। মাংসখিনি মই বইল নকৰোঁ, গৰম পানীৰে ধুই লৈছোঁ। মাংসত দিবৰ বাবে মই এতিয়া আদা আৰু নহৰুখিনি খুন্দি ল'ম। লগতে দুটা বিলাহী সৰুকৈ কাটি লৈছোঁ মাংসত দিবৰ বাবে। পাতখিনি মই আগতে জুইত সেকি লৈছোঁ। এতিয়া মই মাংসখিনি টোপোলা কৰিবৰ বাবে পাতখিনি মই ভালদৰে মুচি লৈছোঁ। এতিয়া মই মাংসখিনি দিছোঁ। মাংসখিনিত মই প্ৰয়োজন অনুসৰি নিমখ দিছোঁ আৰু লগতে হালধি দিছোঁ আৰু অকণমান মই ৰেড চিলি দিছোঁ আৰু খুন্দি লোৱা আদা নহৰুখিনি দি দিছোঁ। সৰুকৈ কাটি লোৱা বিলাহীখিনি দি দিছোঁ আৰু লগতে মচুন্দৰীৰ পাত অকণমান দিছোঁ। আপোনালোকে যদি মচুন্দৰী খাই বেয়া পায় তেতিয়াহ'লে মচুন্দৰী নিদিলেও হ'ব। মান ধনিয়া অকণমান দিছোঁ। লগতে মই এটা ভোট জলকীয়া দি দিছোঁ। এতিয়া মই মাংসখিনি ভালদৰে মিহলাই লৈছোঁ। এনেকৈ মই মাংসখিনি ভালদৰে টোপোলা কৰি বান্ধি ল'ম। এতিয়া মই হাঁড়ি এখন চৌকাত বহাই দিছোঁ আৰু হাঁড়িখনৰ আধালৈকে মই পানী দি দিছোঁ। হাঁড়িখনৰ ওপৰত মই খৰাহীটো বহুৱাই লৈছোঁ। এনেকৈ মই প্ৰথমে গাহৰি মাংসৰ টোপোলাটো দি দিছোঁ আৰু ছাইডত মই চাউলৰ টোপোলাকেইটা এনেকৈ দি দিছোঁ। এনেকৈ দিয়াৰ পিছত মই কলপাত এখন ওপৰত দি কাঁহীৰে মই ঢাকনিখন দি দিছোঁ। তাৰ ওপৰত মই এনেকৈ ঢাকনিখনৰ ওপৰত যিকোনো এটা গধুৰ বস্তু দি দিব। মই পাতা শিলৰ শিলটোকে দি দিছোঁ আৰু মই ভাপখিনি ওলাই যাব নোৱাৰাকৈ হাঁড়িখনত মই কাপোৰেৰে মেৰিয়াই দিছোঁ। এয়া চাওকচোন, মই ঢাকনিখন উঠাই দিছোঁ। 20 মিনিট পিছত মোৰ টোপোলাকেইটা এনেকৈ ফুলিবলৈ ধৰিছে। এনেকৈ ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন বন্ধু বান্ধৱীসকল। টোপোলাকেইটা ওলটাই দিয়াৰ পিছত মই আকৌ এবাৰ ঢাকনিখনেৰে ঢাকি দিছোঁ। এনেকৈ ঢাকি মই 10 মিনিট সময় ৰাখি দিম। 10 মিনিট হৈ গ'ল। এতিয়া মই খৰাহীখন নুমাই লৈছোঁ।
মাংসখিনি সিজি গৈছে, কিন্তু মই তেল ওলাবৰ বাবে কেৰাহীখনত 5 মিনিট সময় ৰাখিছোঁ। পাঁচ মিনিট হৈ গ'ল, এতিয়া মই মাংসখিনি নুমাই লৈছোঁ। টোপোলা ভাত আৰু গাহৰি মাংস পাতত দিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া চাওকচোন, ভাতবিলাক ইমান ধুনীয়াকৈ সিজিছে। এনেকৈ বনাই খাবচোন। এতিয়া মই গাহৰি মাংসৰ টোপোলাটো খুলিছোঁ। ইমান ধুনীয়া চেণ্ট ওলাইছে। পাতৰ চেণ্টটো বহুত ধুনীয়া হয়, আপোনালোকে নিশ্চয় জানে। এনেকৈ গাহৰি মাংস পাতত দি খালে পাতৰ গন্ধটো বহুত ধুনীয়াকৈ মাংসখিনিত সোমাই যায়। এয়া মাংসখিনি ইমান ধুনীয়াকৈ সিজি গৈছে। বন্ধু বান্ধৱীসকল, টোপোলা ভাত আৰু ভাপত দিয়া গাহৰি মাংসৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।